हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আজি মই পথাৰলৈ আহিছো এয়া দেখিছে মই পুৰা কাচি পানী বটল এয়া খাবলৈ কিবা কিবি লৈ আহিছো আজি বেছিকৈ ধান তোৱা নহব এনে দুগুজামান দাম আৰু আজি মানে ঘৰত আলহী আহিব হেয়া মানে আৰু পথাৰলৈ দেৰিকৈ অহা হৈছে এতিয়া 11:30 বাজিলে এফালে আমাৰ মা মই আহিছো আৰু পিছত খুৰীহেতি দেৰিকৈ আহিব চাগে আৰু আজি এনেও ভালকে দুৱা নহয় কাইলৰ পৰা ভালকে দুৱা হ'ব আৰু মোৰ বহুত ভাল লাগিছে আজি কালি মানে 500 সাবস্ক্ৰাইবাৰ মোৰ সম্পূৰ্ণ হ'ল কালি ভিডিঅ' নকৰিলো বাৰু আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো মোৰ ইমান সোনকালে 500 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল বহুত ভাল লাগিছে আৰু মোক সকলোৱে যেনেকৈ এতিয়া মৰম দিছে আগলৈ যাতে মোক সকলোৱে মৰম দিয়ে তো বহুত বহুত ধন্যবাদ সকলোকে আৰু সোনকালে যাতে 1k হৈ যায় হেয়া আৰু আপোনালোকে সকলোৱে সাপোৰ্ট কৰিব মোক এফালে মা আগে গৈ আছে মই মাৰ পিছে গৈ আছো হে একেবাৰে লাষ্টৰ দুবাৰ পৰা দাওগৈ গাইস এইফালে আমাৰ পথাৰখিনিৰ কাষতে এয়া পুখুৰী এটা আছে দেখিছে নহয় এই পুখুৰীটো আমাৰ খুৰাহাতৰে হয় ইমান সাফা পানীখিনি দেখিছে নহয় ইমান সাফা পানীখিনি গা ধুবলৈ ভাল আছে ইয়াত গা ধুবলৈ ভাল আছে ইয়াত এফালে আমাৰ খুৰীয়ে মানে আমাক পথাৰত চাহ দিবলৈ আহিছে দেখিছে নহয় এয়া আনিলা ন কি হল আনিছে চাহ চানা মই লৈ আহিছো হৈ যাব আকৌ এফালে কঁঠাল আছে নহয় চিন্তা নাই আজি একদম পুৰা 500 সাবস্ক্ৰাইবাৰ পাৰ্টি মানে ধামাকা পাৰ্টি আৰু হেল্ল' গাইছ মানে বিয়াত জমনি একদম মানে পথাৰত আহি বিয়াত আমাৰ লাভহে হ'ল আজি একদম মানে পথাৰৰ এই ওচৰৰ বাহনিখনতে একদম কি বুলি কয় কঁঠাল এজোপা আছিলে একদম কঁঠাল এটা অকল আছে মানে এনেকুৱা দিনতো ক'ৰবাত কঁঠাল থাকে না মই একদম আচৰিত হৈ গৈছোঁ এয়া দেখিছোঁ এইটো দেখিছে নহয় কঁঠাল এনেকুৱা দিনতো কঁঠাল পায় নে ক'ৰবাত অকল এইটোৱে আছিলে দেখিছে নহয় মানে এতিয়া মোৰ 500 সাবস্ক্ৰাইবাৰ পাৰ্টি এইটোৱে হ'ব আৰু দেই এইজোপা কঁঠালজোপা দেখিছে নহয় এই কঁঠালজোপাতে আছিলে আৰু দেখিছে নহয় 500 সাবস্ক্ৰাইবাৰ আনে কেক কাটে মই একদম কঁঠালকে কাটি দিছো কঁঠালৰ ফুটটো নোলাইছে যে এফালে চিপছৰ লগত খাবলৈ এয়া টমেটো চচ দেখিছে আমাৰ খুৰীয়ে কেঁচা চানা আৰু এফালে কি বাদাম তাৰপিছত এফালে মই পেকেট দুটামান আনিছিলোঁ
আজি মানে 500 সাবস্ক্ৰাইবাৰ পাৰ্টি মানে ধামাকা পাৰ্টি আৰু দেখিছে নহয় 1K হ'লে মানে তো বঢ়িয়া ফালি দিম আৰু পুৰা পাৰ্টি এইফালে পিঁয়াজ এইটো পিঁয়াজ আমাৰ খুৰীয়ে পিঁয়াজ কাটি আছে এইফালে আকৌ কঁঠাল এইফালে বৰমায়ে কঁঠাল পিচ কৰি আছে মানে পিচ কৰিব লাগিব ফুটকে নোলাইছে যে খাই দিয়ে চাহখিনি বাকৰি দিয়া এইফালে আমাৰ ফাদাৰ এইফালে মাদাৰ পপকৰ্ন কেঁচা চানা পিঁয়াজ এইফালে চিপছ টমেটো চচ এইফালে শিলিখা এইটো হাজমলা এয়া জেলি লগাই লওঁ Oh no! থৈ দিবাচোন মা আমাৰ দুটালে হেঁতৰ মস্তি মিঠা আবতৰীয়া বতৰত কঁঠাল খাবলৈ পাইছোঁ কেনেকুৱা সৌভাগ্যৰ কথা এইবাৰ আমাৰ চাহ খাই হৈ গ'ল এইবাৰ শিলিখা খাই লওঁ খুৰীয়ে শিলিখা নিছিলে যে তাৰপিছত ধান দাম গৈ তাৰপিছতে শিলিখাটো বৰ মিঠা দেই আজি বেছি ঘৰৰ শিলিখা দেই টাউনীকেইজনী অকণমান দেখাই দিওঁ এইফালে বৰমা এইফালে খুৰী এইফালে মাদাৰ এইফালে ভণ্টি এইফালে আমাৰ খুৰী কিবা এটা কৈ দিয়ক হেল্ল' আমাৰ ছোৱালীজনীৰ এতিয়া 500 ছাবস্ক্ৰাইবাৰ হৈছে আৰু এতিয়া আপোনালোকে যেনেকৈ মৰম দিছে ভৱিষ্যতেও যাতে মৰম দি তাইক উৎসাহ দিয়ক আৰু ভৱিষ্যতে আগুৱাই যাত সহায় কৰক থেংক ইউ হৈছে হেল্ল' গাইজ পথাৰৰ পৰা আহি মেলি গা পা ধুই ফ্ৰেছ হ'লোঁ আৰু আজি ভালকৈ ধান দোৱা নহ'ল দেখিলে এটা দুটা মুঠি কাটিলোঁ আৰু আলহী আহিব যিহেতু সেইকাৰণে সোনকালে আহিবলগীয়া হ'ল এনেই পথাৰলৈ যোৱা হ'ল আৰু ভালকৈ ধানেই নাদালোঁ আৰু আলহী আহিব বুলি কৈছিলোঁ যে আলহী আহি আছে পাবহি এতিয়া মায়ে ভাত চব্জি বনাই আছে আৰু আপোনালোকলৈ বহুত 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 ধন্যবাদ মোৰ অতি সোনকালে যে 500 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল আৰু আপোনালোকে মোক সদায় ছাপোৰ্ট কৰিব এনেকৈ মৰম দিব মোক সকলোৱে আৰু যাতে মোৰ অতি সোনকালে 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হয় সেয়াই আৰু আজিলৈ বাই বাই